বতাহে তোমাকে দেখিছো উচিনা বেশতো পচি পৰিছো নমস্কাৰ মই সুবাসনা দত্ত সো প্লিজ লাইক সাবস্ক্ৰাইব এণ্ড কমেণ্ট এণ্ড প্ৰেছ দ্য বেল আইকন নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বিষয়ে বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সুবাসনা দত্ত অসমৰ এগৰাকী অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী মনিন বৰুৱা পৰিচালিত ৰং নামৰ চলচ্চিত্ৰত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰি তেওঁ সংগীত জগতত প্ৰথম প্ৰৱেশ কৰে তেওঁ বিহু এলবাম আৰু অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছিল অপ্সৰা আৰু পখিলা নামৰ গানৰ এলবামৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত (2017) চনত মুক্তিপ্ৰাপ্ত কোঁৱৰপুৰৰ কোঁৱৰ নামৰ চলচ্চিত্ৰত সুবাসনা দত্তই কণ্ঠদান কৰিছিল 1988 চনৰ 17 ফেব্ৰুৱাৰী তাৰিখত ডিফুত সুবাসনা দত্তৰ জন্ম হয় তেওঁৰ পিতৃৰ নাম দিলীপ কুমাৰ দত্ত আৰু মাতৃৰ নাম ৰুণু বুঢ়াগোহাঁই ঘৰতেই সংগীতৰ ভাল পৰিৱেশ থকাৰ ফলত শৈশৱ কালতে তেওঁ ঘৰৰ পৰাই সংগীতৰ শিক্ষা লাভ কৰে তেওঁৰ পিতৃ এগৰাকী সংগীত প্ৰেমী আৰু মাতৃয়েও ভাল গান গায় সৰু কালৰ পৰাই তেওঁ পুৰণি হিন্দী গীত বিশেষকৈ লতা মংগেশকাৰৰ গীত শুনিছিল আৰু গাবলৈ চেষ্টা কৰিছিল এটি সাক্ষাৎকাৰত তেওঁ কৈছে সংগীত জগতক পেচা হিচাপে বাছি ল'ব বুলি মা দেউতাই কেতিয়াও ভবা নাছিলে আৰু জনাই যে সৰু কালৰ পৰা হিন্দী আৰু পাশ্চাত্য গান শুনাৰ ফলত প্ৰথম অৱস্থাত অসমীয়া গানৰ উচ্চাৰণ প্ৰায় হিন্দীৰ নিচিনা আছিল যাৰ কাৰণত তেওঁ বহুবাৰ গালি শুনিছিল এবাৰ তেওঁ বঙাইগাঁৱৰ পৰা বিহু অনুষ্ঠান কৰি অহাৰ সময়ত ৰঙিয়াৰ উদিয়ানা নামৰ স্থানত গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই ফলত গাড়ী চালক মেনেজাৰ শেখৰজ্যোতি বৈশ্যৰ লগত সুবাসনা দত্তৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হয় চিকিৎসাৰ কিছুদিনৰ ভিতৰত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ পৰে উল্লেখযোগ্য যে সুবাসনা দত্তই তেওঁৰ বাল্যকালৰ প্ৰেমিক নন্দনৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু বৰ্তমান তেওঁলোকে সুখ শান্তিৰে জীৱন অতিবাহিত কৰি আছে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ অন্য এক নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ